হাই, কি খবৰ? আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আছোঁ ৰ'ব। আজি দাদা বৌ আহিব। পিছত ভাত পানী খাই আমি বজাৰ যাম, ফেঞ্চি বজাৰ। আপোনালোকক দেখাই আছোঁ ৰ'ব। কিবা কিবি কিনিম, মোৰ চশমাযোৰাও ঠিক কৰিব লাগে। আৰু এটা বেলেগ বস্তু কিনি আছোঁ, সেইটো দেখাই আছোঁ আপোনালোকক। ভিডিঅ'টো চাব। আমাৰ বৌ ভাত বনাই আছে আমাৰ ঘৰত। টেঙা বনাই আছে, টেঙা কৰ্দৈ টেঙা। টেঙা মস্তি বনাওঁ কৰ্দৈ টেঙা। এই টেঙাটো এইটো কৰ্দৈ। চিটকিলাক বঢ়িয়া। এই কি তৰকাৰী ন? আৰু কি বনাবা? দালি হ'ল নেকি? ভাত বেছি। বজাৰ যাওঁ ৰ'ব, ফেঞ্চি বজাৰ। আপোনালোকক দেখাম ৰ'ব। কাটি কাটি ভাগাত দিছি লক্ষীকে বিনু ধুমে চিংৰা চাহ খাই যাওঁ ৰ'ব। চিংৰা চাহৰ অৰ্ডাৰ দিছোঁ ৰ'ব। খোৱাই কথা। বজাৰ কৰি ঘৰত আহি আছোঁ ৰ'ব।
যাই পাই বৈ থৈ আছোঁ চববিলাক বজাৰ কৰি ঘৰ আহি পালোঁ চশমাযোৰা কেনে লাগছে কওকচোন বাৰু যোৰা বনাই আনিলোঁ এইযোৰা পিছে কেনে লাগছে দেখছো এইযোৰাৰ এই আংঠিটো কসমেটিকত এখানি কিনিলোঁ সৰু সৰু বস্তু এইটো চেণ্টাৰ বটল মনেট এইটো হৈছে সেন্দুৰ এইটো হৈছে নেভিয়া চক এখানি লগা আছিল